কাকে ধোৱা নাই আজি 7 দিন মান 7 দিন গা ধুতো 7 দিন গা ধোৱা ভূত জলকীয়া খালো ইমান গা নুপুৰে যিমান তুমি বেলেগৰ লগত কথা পাতিলে মোৰ গা পুৰে Welcome back to my YouTube channel Avik Kaishap.12 so আজি এটা নতুন ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো সো আগৰ ভিডিওত আপোনালোকে যেনেকৈ মৰম দি গৈছিলে এই ভিডিওটো এনেকৈ মৰম দি যাব বুলি আশা কৰি গাইস মই অকল ভিডিও আৰু কলেজলৈকে গৈ নাথাকো মই কামো কৰোঁ গম পালে কি কাম কৰোঁ গম পায়নে আমাৰ ভৱিষ্যতটো উজ্জ্বল হ'বৰ কাৰণে মানে এদিন নহয় এদিনটো বিয়া পাতোং লাগিব এতিয়াতো বিয়া পাতিবই লাগিব হয় নহয় হয় সেইকাৰণে মই কি কৈছোঁ গম পাইছেনে আমাৰ যোনটো ঘৰলৈ সোমাৰ আছেতো আমাৰ ঘৰ মানে আমাৰ ঘৰলৈ সোমাৰ ৰাস্তাটো গোটেই ৰাস্তাটোত মানে আমি সাঁচি পুলি ৰুইছোঁ মই আৰু মোৰ ভাইটিয়ে তাকো ভাগ দিম বাৰু ডাঙৰ হ'লে ইমানো ডাঙৰ নহয় ইমানটো চাইজ হৈছে আবু সাঁচি পুলি দেখিছেনে ইমানটো চাইজ হৈছে একদম এনেই কেনেকৈ এইবোৰ দেখিছেনে গাইছ একদম ৰাস্তা মূৰলৈকে এইখন জপনা দেখিছে একদম ৰাস্তা মূৰলৈকে আমাৰ সাঁচি পুলি ৰুইছোঁ চব একদম তালৈকে এইবোৰ সাঁচি পুলি চব এইবোৰ সাঁচি পুলি একদম তালৈকে লাইনকৈ ৰুইছোঁ এই মোৰ হ'ব লগা মানুহজনী দেখিছা মই আমাৰ কাৰণে আমাৰ ভৱিষ্যতটোৰ কাৰণে কিমান কৰি আছোঁ ইয়াৰ সময় ডাঙৰ হৈ পেলাই বিকি পেলাই পইচা পাম সেই পইচাই তোমাক কোনিটো যা ভূত জলকীয়া খালো ইমান গা নুপুৰে যিমান তুমি বেলেগৰ লগত কথা পাতিলে মোৰ গা পুৰে অলপমানটো বুজা কি হয় গাইছ ইমানেই ঠাণ্ডা পৰিছে ইমানেই ঠাণ্ডা পৰিছে নহয় পানী চল যাওঁহে ঠাণ্ডা লাগিয়ে যায় গা কে ধোৱা নাই আজি 7 দিন মান 7 দিন গা ধুতো কি কৰ নে হে 7 দিন গা ধোৱা গাইছ সৰস্বতী পূজা পাইছেহি আৰু মাজত মাথো কেইটামান দিম এইবাৰ সৰস্বতী পূজা আৰু 26 জানুৱাৰী একেলগে পৰিছে চ' অলপমান বেয়াও হ'ব কাপোৰবিলাকৰ কাৰণে কিন্তু ক'বা গাড়ী চাৰিও নচলিব অলপ দিগদাৰ হ'ব য'তে ত'তে পুলিচ বহিব বাইকতো পিছফালে উঠাই নিব নোৱাৰিব কিন্তু ক'বা এতিয়া আমাৰ এখেতসকলক সোধোঁ এইটো আমাৰ পিটিকন সৰস্বতী পূজাত যাবা নাই স্কুললৈ গাইছ দেখিছে ইমান সৰুতে গাৰ্লফ্ৰেণ্ডৰ কথা কৈছে আৰু এইফালে আমাৰ আছে হিৰইন যে আমাৰ তনয়া হিৰইনৰ ভনীয়েক টিনা এই সোধো তুমি যাবা নাই স্কুললৈ মই যাম মোৰ বয়ফ্ৰেণ্ড আছে নহয় আজিকালি সৰু ল'ৰা ছোৱালীবিলাকৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড থাকে দেখিছে এইটো নাযায় এইটো ঘৰতে খাব বোলে সৰস্বতী পূজা ভাবিলেই ভাল লাগে মৰতীজনীয়ে বিৰাট ভাল পাব নহয় মোক আজিকালি অসমখন কোনো দিশত গতি কৰিছে ক'ত ধৰিব কিয় ষ্টেটাছত খালি প্ৰায় ল'ৰা ছোৱালীবিলাকৰ মই পূজা চাবলৈ নাযাওঁ সৰস্বতী পূজালৈ নাযাওঁ হাতত ধৰি হাত থৈ ফুৰিবলৈ মানুহো নাই বোলে বৰ দুখ তেহেঁতক অকল ষ্টেটাছত তেজে দেখি ফালি থাকে তেহেঁতৰ কাৰণে এটা মই বিনামূল্য সেৱা আগবঢ়াই আনিছোঁ সেই সেৱাটো মই যাম তোমালোকক হাতত হাত ধৰি পূজাত ঘূৰিবলৈ তাৰ বিনিময়ত একো নালাগে অকল পূজাত লোৱা খিচিৰি অকণমান খুৱাই দিলে হ'ব কণ্টেক্ট কৰিবা মোক সোনকালে কণ্টেক্ট কৰা মোৰ হ'ব লগা মানুহজনীৰ কাৰণে কৈছোঁ সৰস্বতী পূজাত নাখাবা থুলকি বেছিকৈ খিচিৰি সৰস্বতী পূজাত নাখাবা থুলকি বেছিকৈ খিচিৰি কাৰণ তুমিয়ে হৈছা আমাৰ ঘৰৰ হ'ব লগা ডাঙৰ বোৱাৰী तुम्हारे नाम सियारे তোমার সমান হব তুমি জানো গাইজ ব্লগটো আজি ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো সকলোৱে ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব লগতে কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ'বিলাক আপোনালোকে সোনকালে চাবলৈ পায় আৰু নেক্সট ভিডিঅ'টোত
লগ পাই আছোঁ তব তক কে লিয়ে বাই বাই